পলাশবাৰী একদম স্পীডত আছে সঁচাই কৰিছে না সঁচাই কৰিছে এইফালে কিমানে কৰিছে লাখপতি বাইদেউ পিছলৈকে কৰিছে এইফালে কিমানে কৰিছে বাপৰে এইফালে কিমানে কৰিছে এইফালে কিমানে কৰিছে বাপৰে এইফালে কৰিছে ইমানে কৰি দিলে আচ্ছা ফটো উঠিলে ফটো উঠা কাম হৈ গ'ল এতিয়া আপোনালোকক মই লাখপতি বাইদেউৰ আঁচনিটোৰ বিষয়ে 2 মিনিট কম যাতে আপোনালোকে আঁচনিটো বুজি পায় নহ'লে বুজি নোপোৱা কৰি আমি যদি ফৰ্মখন ফিল আপ কৰোঁ টকাটো আহিলেও গম নাপাম যে আমাক টকাটো চৰকাৰে কিয় দিছে প্ৰথম কথা বাইদেউ খুৰী বহি লওক নহ'লে আকৌ শুনা নাপাব পিছত আকৌ ক'ব আমি দেখোন নাপালোৱে বুলি বহি লওক ঘৰত অলপ পিছত গ'লেও হ'ব দিয়ক আজি মই বুলি অলপ দেৰিকৈ চাকিটো জ্বলাব হ'ব দিয়ক খুৰীৰ ঘৰত কিবা কাম আছিল নেকি খুৰী উঠি লৈছিলে একে ঘৰৰ মানুহ হয় নহয় কি এতিয়া লাখপতি বাইদেউৰ যিসকলে ফৰ্ম ফিল আপ কৰিছে তেওঁলোকৰ বেংক একাউণ্টত পুতুম কৰি একদিন 10,000 টকা সোমাই যাব টাপাক কৰি ঠিক আছে 10,000 টকাটো আপোনালোকে পাই যাব এইটোলৈ কোনো চিন্তা নাই এতিয়া 10,000 টকাটো পোৱাৰ পিছত গিৰিয়েকক কোনে কোনে পইচাটো দি দিব কোনে কোনে গিৰিয়েকক দিব হাত ডাঙৰ গিৰিয়েকক দিব এইফালে দিব নিদিয়ে গিৰিয়েকক নিদিয়ে আপোনাৰটো বাৰু ঠিক আছে গিৰিয়েকক দিব নিদিয়ে গিৰিয়েকবিলাকে যদি বিজেপিত ভোট নিদিয়ে ঘৰত কি আলোচনা হৈছে দিম বুলি হৈছে নে আলোচনা দিব এটা মই বুদ্ধি শিকাই দিওঁ যিদিনাখন লাখপতি বাইদেউৰ পইচা আহিব তাৰ 7 দিন আগতে মই আপোনালোকক কৈ দিম যে 2 তাৰিখে পইচাটো সোমাব আপোনালোকে চবে গম পালে 7 দিন আগৰ পৰা গিৰিয়েকৰ লগত কাজিয়া তাজিয়া নকৰিব হ'ব কোনে কাজিয়া নকৰিব আৰু সেই 7 দিন আমাৰ স্বামী হাজবেণ্ডক গৰম গৰম ভাত খাব ঠাণ্ডা ভাত কোনেও নোখোৱাব হ'ব তেতিয়া পইচাটোও নোখোজে এতিয়া আমি পইচাটো কি কৰোঁ 10,000 টকা পালোঁ মোৰ হাজবেণ্ডৰ সৰু দোকান এখন আছে তাতে পইচাটো লগাই দিয়ক মোৰ 10,000 টকা পালোঁ 10 গৰাকী মহিলা লগ লাগি আমি এটা সঞ্চয় কৰিলোঁ সঞ্চয় টকাৰ খটাওক বিহুৱান গাহৰি কুকুৰা ছাগলী একো নকৰিলেও ঘৰত 50ডাল চেগুনৰ গছ হ'লেও লগাই দিয়ক ঠিক আছে বগা চন্দনৰ পুলি হ'লেও লগাই দিয়ক একো নহ'লেও 50ডাল আগৰ গছ লগাই দিয়ক হ'ব আপোনালোকে তাক তুলি ডাঙৰ কৰক আৰু যিসকলে 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰিব তেওঁলোকৰ একাউণ্টত মই আকৌ 25,000 টকা দিম 10,000 টকাটো প্ৰথম ইনষ্টলমেণ্ট সেকেন্ড ইনষ্টলমেণ্ট হ'ল 25,000 টকা এতিয়া আপোনালোকে চাওক মোদীজীয়ে ৰেচন কাৰ্ডত বিনা পইচাত চাউল দিয়ে নে নিদিয়ে উজ্জ্বলা গেছ আহে আৰু আমি আয়ুষ্মান ভাৰতৰ কাৰ্ড পাওঁ 5 লাখ টকালৈকে বেমাৰ আজাৰ হ'লে কাৰ্ডখন দেখুৱাই আমি ট্ৰিটমেণ্ট ল'ব পাৰোঁ তাৰ পিছত প্লাষ্টিকৰ চাই দুর্নীতি কুশাসন নিকটে ঘরে ঘরে